নমস্কাৰ মই অৰুণ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অৰুণ শৰ্মালৈ আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো আজিৰ দিনটোত বহুতো গুৰুত্বপূৰ্ণ খবৰ তাৰে ভিতৰত প্ৰথমটো হৈছে আমাৰ এতিয়া কৰোনা সময়ত যেটা আমাৰ অতি প্ৰয়োজনীয় বস্তু হ্যান্ড স্যানিটাইজাৰ যেহেতু বজাৰত হ্যান্ড স্যানিটাইজাৰ উপলব্ধ আছে তথাপি এতিয়া আমাৰ হ্যান্ড স্যানিটাইজাৰ দাম বহুত বেছি সো তাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ ডক্টৰ এনএল আগৰৱাল যিজন আমাৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট অফ এছ'চিয়েশ্যন অফ আসামৰ প্ৰেচিডেণ্ট হয় তেওঁ এটা হ্যান্ড স্যানিটাইজাৰৰ দাম নিৰ্ধাৰিত কৰিছে যি ফিক্স কৰি দিছে সো তাৰ দামখিনি আমি জানি লওঁ দামখিনি হৈছে আমাৰ আধা লিটাৰত আপোনাৰ 200 টকা আৰু 200 ml আপোনাৰ 100 টকা আৰু 100 ml আপোনাৰ 50 টকা সো আপোনালোকে যদি এতিয়া বজাৰত হ্যান্ড স্যানিটাইজাৰ লবলৈ যায় সো আপোনালোকে সেই দামখিনি এবাৰ চাব পাৰে সো আমাৰ এতিয়া দ্বিতীয়টো খবৰলৈ যাওঁ দ্বিতীয়টো খবৰ হৈছে আপোনালোকৰ যেহেতু এতিয়া গৰম দিন আহি আছে গৰম দিনত আমি এসি ব্যৱহাৰ কৰোঁ আৰু এসিটো এতিয়া সেন্ট্ৰেল গভৰ্নমেন্টে এটা নোটিছ জাৰি কৰিছে যেটো আপুনি 24 ৰ পৰা 30 ডিগ্ৰী ভিতৰতে এসিটো ব্যৱহাৰ কৰিব দিছে আৰু এসি ব্যৱহাৰ কৰি থকা সময়ত আপুনি আপোনাৰ ৰুমৰ খিৰিকী বা দৰ্জা খুলি থবৰ কাৰণে কোৱা হৈছে ইণ্ডিয়ান সোসাইটি অফ হিটিং ৰেফ্ৰিজাৰেটিং এণ্ড এয়াৰ কণ্ডিচনাৰ ইঞ্জিনিয়াৰ্ছৰ দ্বাৰা দিয়া হৈছে যদিও আপুনি এসি নচলাই ফেন চলালে আপুনি আপোনাৰ ৰুমৰ খিৰিকী বা ভেন্টিলেটৰ খুলি থব যাতে আপোনাৰ ৰুমত হাৱা সোমাব পাৰে আৰু আপুনি সুস্থকৈ থাকিব পাৰে এতিয়া আমাৰ 3 নম্বৰ খবৰটো আছে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাৰ মতে কিছুমান দোকান খুলিব দিয়া হৈছে যেহেতু আপোনাৰ কিছুমান গাঁৱলীয়া জায়গাত বা মাৰ্কেটৰ পৰা ভিতৰত সিঙ্গল দোকান যদি আছে তেনেকুৱা দোকানবিলাক বা কম্পাৰ্টমেন্টত থকা দোকানবিলাক খুলিব দিয়া হৈছে কিন্তু আমাৰ অসম চৰকাৰে সোমবাৰলৈকে এই বস্তুটো বাতিল কৰি দিছে সোমবাৰলৈকে আলোচনাৰ পিছতে সোমবাৰে সঠিককৈ এই বস্তুটো জনোৱা হ'ব যে আপোনালোকৰ কোনখিনি দোকান খুলিব পাৰিব আৰু কোনখিনি দোকান খুলিব নোৱাৰিব কেনেকুৱা ধৰণৰ খুলিব পাৰিব বা আমাৰ অসমত সেলুন বিউটি পাৰ্লাৰ খুলিব পাৰিব নে নোৱাৰে সেই বিষয়ে জানিবৰ কাৰণে আপুনি সোমবাৰলৈকে অপেক্ষা কৰি থাকিব লাগিব আমাৰ আজি অন্তিমটো খবৰ হৈছে মাৰুতি অল্টোৰ বিষয়ে মাৰুতি অল্টো K10 যেটো আমাৰ আছিল হেইটো এতিয়া আমাৰ আৰু বজাৰত পোৱা নাযায় যিখিনি ষ্টক আছে এখিনিয়ে পোৱা যাব কিন্তু এতিয়া মাৰুতি অল্টো K10 নেক্সট ম্যানুফ্যাকচাৰাৰ নহয় বা BS4 আছিল তে BS6 লৈ মাৰুতি অল্টো K10 নবনাই বুলি ঘোষণা কৰি দিছে আৰু তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটৰ পৰা তাৰ গোটেইখিনি ডিটেইলছখিনি ডিলিট কৰি দিয়া হৈছে কিন্তু তাৰ পৰিৱৰ্তে এতিয়া আপোনালোকে মাৰুতি অল্টো 800 কিনিব পাৰিব আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু এতিয়ালৈকে যদি ভিডিওটো লাইক কৰা নাই লাইক কৰি দিব লগতে আপোনালোকে যদি এই চেনেলত নতুন হয় তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবৰ কাৰণে নাপাহৰিব সো ধন্যবাদ ফ্ৰেন্ড জয় আই